নমস্কাৰ বন্ধুসকল মই সৌৰভ বৰাই আপোনালোক সকলোকে আগন্তুক দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কেবিয়ামন খা আমি কৰো দে ভিডিঅ'টো খা না ৰেডি ৰেডি না নমস্কাৰ বন্ধুসকল মই আপোনালোক সকলোকে মই সৌৰভ বৰাই আপোনালোক সকলোকে আগন্তুক দুৰ্গা পূজাৰ হিয়া ভৰা শুভেচ্ছা খাই ল না অকমান ঠেক চালা জন দিছো akuলা কুকুৰ অকল খালি কেপি কেপি মই তাত গৈ যা ভিডিঅ' চিডিঅ' একদম মানে বনাবলৈ শান্তি নবনাই যা ভিডিঅ' চিডিঅ' যিদৰে বাৰিষা আহিলে বৰষুণৰ পানী টিঙত টুপ টুপ কৈ পৰে ঠিক তেনেদৰে কেপি পেকেট দেখিলে মোৰ লোকৰ পানী টুপ টুপকৈ পৰে কেনে অনাৰিবা বাদ দেচোন কাইলৈ পৰহিলেচোন পূজা পালেহি মাল চাবি নে মাল খাবি আরে ভাই ফটো আমি নকয় হেরো মূর্খ ফটো আমি বুঝি পাছো তো হ'ব দে কুটাকো খুচিব নালাগে আৰু বাৰু পূজাটোতো পালেহিয়ে কোনে কিমান খৰচ কৰিবি লিষ্ট এখনকে বনাওঁ বনাব লাগিব নহয় ধন ভৰালী এবাৰ সৌৰভে হওক সভাপতি আচ্ছা তোৰ ফালৰ পৰা পূজা বুলি কিমান দিবি মেক্সিমাম 450 টকা অনাৰিবা তই কিমান দিবি চলবা 200 বা 300 ধৰি ধৰি অনাৰিবা আৰু ৰিখি মোৰ ফালৰ পৰা 100 টকা এটা ৰাখিব পাৰিবি আৰু অনাৰিবা নহ'ব 100 টকা নহ'ব আহ তই 300 টকা দিবি 300 নাই 100 টকাই লচোন হ'ব দে আচ্ছা দিব কিমান দিব মই প্ৰায় 450 টকামান 450 টকা আচ্ছা তই যে পইচা ইমান কম দিলে যে মোৰ জাঙিয়া এটা ল'বলৈ সাধ্য নাই ঠিক আছে তেতিয়াহ'লে ঘৰলৈকে যাওঁ কাইলৈ দেখা যাব নে কি কওঁ ঠিক আছে আচ্ছা শুন আমাৰ ভিতৰত পইচা উঠিব মিনিমাম 1000 টকা 1500 টকা উঠিব লাগে তাৰ ভিতৰতে 1000 টকামান মাল 1000 টকা যদি মাল আনো আৰু 200 টকা তোৰ চাকৰি আনিম মাংস আৰু 300 টকা এটা আমাৰ দুটাৰ ভিতৰত ভাগতে ভাইটক নকবি আকৌ ঐ মা মই অলপ ওলাই যাওঁ পূজা বুলি দিয়ক 1000 টকা চাল্লা হাৰামি এৰ পিবি ঘৰ লেকে এটা কাম নকৰ অকল পইচা লাগে পইচাকে ৰ কেটকা চাংগে হো ল তেতিয়াহ'লে মিটিং আৰম্ভ তই 450 টকা দিম বুলি কৈছিল নহয় দে কেতিয়াবা হিয়াখন ভাঙে এইটো অকল কথা লাগি এইটো কোনটো জানো 450 আচ্ছা ঐ তই কেটকা দিম কৈছিলি 100 নে 150 দিম কৈছিলি দে এইটো আকৌ কোনটো জানো একে আচ্ছা দে কেটকা আনিছ আচ্ছা থেতেৰি হিচাপ আছিলে 1500 টকা উঠিলে 150 টকা এতিয়া মালে আনিবি নে 1500 টকা নে চাক নাই আনিবি গো কচোন তহঁতি তেতিয়াহ'লে 150 টকা উঠিলে যেতিয়া 90 টকা কোৱাৰ্টাৰ এটা আনিম আৰু 10 টকা চানা আনিম 50
টকা কেপি চেপি কিবা কিবি খাব লাগিব নহয়। এইবাৰ ভাবিছিলো নাচাওঁ মাল খাম মাল, যিটো আহিছে কাল নোচোৱাকে থাকিব নোৱাৰো মাল। আমাৰ দ্বাৰা আৰু উন্নতি নহ'ব। তেতিয়াহ'লে আমাৰ এবাৰ মদ খোৱাটো নহ'ব। আৰু আপোনালোককো কৈছোঁ, এইবাৰ পূজাত মদ পানী খাই কৰি হাই হুলস্থুল নকৰিব, ভালকে মানে চেলিব্ৰেশ্যন কৰিব। পাৰিলে পৰাপক্ষত মদটো এৰিবলৈ চাওক বুলি ভাবিছে নেকি? Oh, never.